প্ৰশ্ন 1 অফলা বা স্বৰবৰ্ণৰ আখৰ কেইটা? ক 9টা, খ 7টা, গ 11টা, ঘ 5টা। উত্তৰ গ 11টা। প্ৰশ্ন 2 ক ফলা বা ব্যঞ্জন বৰ্ণৰ আখৰ কেইটা? ক 25টা, খ 20টা, গ 18টা, ঘ 22টা। উত্তৰ 25টা। প্ৰশ্ন 3 আ আখৰটোৰ পিছত কি আখৰ বহুৱালে এটা ফলৰ নাম হয়? ক দন্ত্য, খ হ, গ প্ৰথম চ, ঘ ম। উত্তৰ ম আম।